Welcome back to my channel. আজি World Environment Day হয় সো ভাবিলো আজি সৰুকে ব্লগ এটা বনাই দিওঁ যদি ব্লগটো চাই ভাল পায় দেন লাষ্টলৈকে চাই দিব স্কিপ নকৰাকৈ মই আছোঁ মানে কি কয় এডোখৰ দেওজা বুলি কয় মানে দেওজা মৈদাম হয় এইটো মোৰ পিছ চাইডে আছে এইটো দেওজা মৈদাম হয় চ' ইয়াৰ পৰা ব্লগটো মই ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ চাই থাকক দেন Wish I knew that the last time was the last time. World Environment Day কেনেদৰে আমি চেলিব্ৰেট কৰিম তাৰ ওপৰতে আজি ব্লগটোৰ মেইন কণ্টেণ্ট হ'ব চ' চাই থাকক লাষ্টলৈকে যদি ভাল পায় আমাৰ জাৰ্ণিটো হ'ব কমলাবাৰী হ'ব হালৱটিঙৰ ওচৰত মানে কলেজৰ পৰা এইটো কি কয় এনভাইৰনমেণ্ট ডে'ৰ কাৰণে আমাক মানে তালৈ নিয়াৰ কথা আছে কলেজৰ ফালৰ পৰা আজি জাৰ্ণিটো গাইড কৰা হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ ওপৰত মানে এইবিলাক গছ গছনি ৰোৱাৰ ওপৰত মানে নিজৰ কিমান আমি কিমান পৰিৱেশৰ ওপৰত মানে কিমান ডিপেণ্ডেণ্ট হয় নাই তাৰ अल्लाह माफ़ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया আজিৰ দিনটো মোৰ কাৰণে এক বিশেষ স্পেচিয়েল দিন হয় কাৰণ আজি মই বহুতো নতুন এক্সপিৰিয়েঞ্চ আই থিংক জানিব পাৰিম এতিয়া এনেই ৰাস্তাতে ৰৈ আছোঁ আৰু আমি অকণমান এইবিলাক ব্লগ চগ বনাই মেলি লৈছোঁ আৰু এতিয়া লগৰটোৱে দি আছোঁ এইটো অভিজিত ইয়াৰো চেনেল এটা আছে কৈ দে এইটো চেনেল অসমীয়া সংস্কৃতি বুলি চেনেল এটা আছে মই তাতে ভাওনা ভিডিঅ' আগবঢ়াওঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব আৰু এতিয়া নতুনকৈ ভ্লগ চেনেল এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ আমাৰ নয়নক দেখি তো ইয়াকো আপোনালোকে আগবঢ়াই নিয়ক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ নয়নে ব্লগ এটা বনাইছে মানে গান এটা দিব লাগিব পৰিলে ইউটিউবৰ পৰা মানে পইচাটো কেনেকৈ আহে গুগলে কেনেকৈ দিয়ে তো আমাৰ হিতেশে অলপ ক'ব তাৰ বিষয়ে মই মানে ডিম্পুৱে এমাহত 3.5 লাখ নে মোৰ 4 লাখৰ ওচৰ পায় মানে ডেইলি ব্লগ দি থাকে ন out there reading your horoscope you were just doing coke in my kitchen you never listen I hope you're missing me by now if I was a bluebird I would fly to you yeah time I think 10:15 হৈ গ'ল আমি এনেই অলপ এডোখৰ খোজকাঢ়ি দিছোঁ অৱস্থা বেয়া গাড়ীত আহিছোঁ যদিও আপডাউন বাহিৰা ৰাস্তা কি কয় জেগাডোখৰ জেগা ভাল
জেগাবিলাক চাই লওক আপোনালোকে ই থাকে ইফালে চাৰ্চ আছে নেকি মানুহ যোৱা দেখিছোঁ শিশু উদ্যান এখন আছে কমলাবাৰী চাৰ্চ মই কৈছোঁ চাৰ্চ যাওঁ কমলাবাৰী পাৰ্কত সোমাই আহোঁ গ'ল ইয়াৰ কমলাবাৰী পাৰ্কখন আপোনালোকে দেখুৱাই দিছোঁ ইয়াৰ নেচাৰৰ লোকেশ্যনটো চাওক না মজাবি ৱাও পুৰা এমেজিং হয় चल झूठा পাৰ্কত সোমাবলৈ লৈছোঁ আৰু ইয়াৰ খোজ কঢ়াটোহে এতিয়া মুস্কিল হৈ যাব কিমান ওখ হয় নাজানো দেন লেটছ গ' এইখন পাৰ্ক হয় এতিয়া পালোহি পূৰা ৰ'দ দিছে দেই আগলৈ কি আছে নাজানো অকণমান দেখুৱাই দিছোঁ আপোনালোকক ইয়াৰ নেচাৰেল ভিউটো বহুত ধুনীয়া ভিউ হয় দেই চাৰিওফালে গছ আছে একদম ধুনীয়া এটা এনভাইৰনমেণ্ট ৱাও ফুল ধুনীয়াকৈ ফুলি আছে চাই লওক আৰু এইটো ঘৰ এটা পাইছোঁ ধুনীয়া জুপুৰি ঘৰ এটা চাই লওক কমলাবাৰী পৰিৱেশ দিৱস এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ স্কাউট গাইড আৰু NSSৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী এটা হাতত লোৱা হৈছে সেই উদ্দেশ্যে আমি ইয়ালৈ আহিছোঁ ইতিমধ্যে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক প্ৰমুখ্য কৰি অন্যান্যসকলো আহি আছে আশা কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানটো যথেষ্ট ফলপ্ৰসূ হ'ব নহয় জানো আমি খেৰৰ ঘৰ এটাত বহিবলৈ লৈছোঁ ইয়াত মজা জেগাবি অকণমান ৰেষ্ট কৰি লওঁ ইয়াতে মজা বতাহ মাৰি আছে একদম ঠাণ্ডা ঠাণ্ডা গৰমৰ একো মানে ফিলিঙে নহয় সেইফালে মানুহ পূৰা ভৰি আছে অকণমান হাবিৰ মাজত গৈ দিছোঁ অলপ তলৰ মানে কি কয় দ খাওঁৱে হয় এইবিলাক দেখুৱাই দিছোঁ আপোনালোকক পূৰা দ হয় ছাইডকেইটা এইবিলাক চাই লওক কিমান দ হয় এৰিয়াটো ক'ৰবাত আই থিংক হেৰি আছে নেকি পানী যোৱাৰ ঝৰ্ণা চৰ্ণা আছে চাগে দেই পূৰা আৱাজ দি আছে এইটো কি বাঁহ কয় নাজানো দেই আপোনালোকে পাৰিলে কমেণ্টত জনাব কি হয় বাঁহ এইটো নাম বহুত ধুনীয়া হয় হালধীয়া আমাৰ চাইডে পোৱাটোতো ব্লেক হয় ন ব্লেক নহয় মানে গ্ৰীণ হয় এইটো পূৰা য়েল্ল' কালাৰ পূৰা মানে পূৰা ধুনীয়া কালাৰটো আছে ইভাগে পাতটো একেই বাৰু কিন্তু ইয়াৰ কালাৰটো বেলেগ চাইজটো একেই হয় এনেকুৱা জেগাত যদি মোৰ ঘৰ এটা হোৱাহেঁতেনো ডেইলি থাকিবলৈ পোৱাহেঁতেন ইমান ঠাণ্ডা ঠাণ্ডা বতাহ কুল ফিজ ৰেফ্ৰিজাৰেটৰ ঠাণ্ডা ফিল হয় মই ক'লে হেৰি মোৰ পৰাটো মাৰিয়ে দিয়ে পাৰিয়ে দিবা কপি মাৰিয়ে দিম হিতেশ কিবা এটা কৈ দে জেগাত হ'লে সি কেনেকুৱা লাগিছে ক মোৰ অনুভৱ মজা মজা নেকি আৰু নকওঁ মজা মানে এইবোৰ জেগা মই আহিছোঁ মই এইটো জেগাত সোমোৱা নাছিলোঁ অকণমান বাহিৰলৈ ওলাই দিছোঁ এতিয়া অলপ গৈছে বে এনেকুৱা গৰম উঠিছে এতিয়া কিন্তু বহুত ওখৰ হয় ভাগৰ লাগিছে গৈ আছোঁ আৰু উপায় নাই দুটা গধুৰ বেগ লৈ কি আছোঁ মানে ইমান ধুনীয়া ধুনীয়া কিউটি বাচ্চা ছোৱালীবোৰ আহিছে ৱাও ঘূৰাইছে এতিয়া আমাৰ ড্ৰেছ পিন্ধি আছে অভিজিত এই হিতেছে কি কৰি আছ হিতেছে কিবা বেগৰ পৰা কিবা কিবি ওলাইছে গৰম উঠিছে বে প্ৰথমতে গৰম নুঠা নাছিলে কিন্তু এতিয়া কিবা গপগপনি এটা উঠি গৈছে পূৰা আমি স্কাউট গাৰ্ডত ড্ৰেছ পিন্ধি ল'লোঁ এয়া ড্ৰেছ নহয় আৰু ড্ৰেছ কি কয় নাজানো মই লগাই লৈছোঁ ড্ৰেছেই হয় আৰু এতিয়া এতিয়া আমি নেক্সট গাড়ী চপাই আহোঁগৈ এইবিলাক বেগ চেগবিলাক থৈ আহোঁগৈ সৰুটো ডাইন'ছৰ চাই আহোঁগৈ বোলক অকণমান নেচাৰটো দেখুৱাই দিছে বহুত ধুনীয়া জেগা হয় ৱাও
ডাইন'ছৰ ওচৰলৈ গৈ আহোঁগৈ ব'লক মানে ডাইন'ছৰ চাই আহোঁ এয়া এইটো বিৰাট ডাঙৰ ডাইন'ছৰ হয় ৱাও মোৰ হেৰিখনলৈ মনত পৰি গৈছে কি কয় ডাইন'ছৰ মুভি এখন আছিলে যে কি আছিলে নামটো পাহৰি থাকিলোঁ ৱাও এই ডাইন'ছৰটো গোটেই লাগিছে পূৰা ইয়াৰ ভৰিকেইটা চক নাই কি ডাঙৰ ই অলৰেডি এইবিলাক চিমেণ্টবিলাক খাই গ'ল ডাইন'ছৰ ইস্কা এইডাল নেগুডাল ডাইন'ছৰ আপোনালোকক দেখুৱাই দিছোঁ লম্বা নেগু বহুত ওখ আছে বে ডাইন'ছৰ চাই লওক না মোক জিভা উলিয়াই আছে পূৰা খামকৈ আছে मज़ा आया ড্ৰেছটো এতিয়া কেনেকুৱা লাগিছে মোক প্ৰথম ফাৰ্ষ্ট পিন্ধিছে এনেকুৱা আজিলৈকে মই স্কাউট গাৰ্ডত মানে একো পাৰ্টিচিপেট কৰিয়ে পোৱা নাই মই আজি ফাৰ্ষ্ট পাৰ্টিচিপেট কৰিছোঁ এনেকৈ মানে গৰমটো পূৰা আহিছে বে মানে ৰ'দটো সিমান নাই যদিও মানে ইয়াৰ কি কয় গৰম ভাৱ এটা আহিছে পূৰা মই সেই কি কয় ৱাটাৰ ছাপ্লাই নে কি মানে নেজানো মানে সেই ঘৰটোলৈ গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে বহুত ওখৰ জেগাত আছে আৰু বেছিকণ নাই পালোহি খালি ৰাস্তাটো বহুত ওখ হয় বে এইবিলাক ছাইডত ফুল গছ ৰুই থৈছে চৰাই একদম ধুনীয়াকৈ চিঞৰি আছে কাউৰী এজনীয়ে কা চিঞৰি আছে পূৰা দেখি মোৰ হেৰিয়লৈ মনত পৰিছে বাগী চিনেমাখনত এনেকুৱা টাৱাৰ এটা আছে যে সেই টাৱাৰটোলৈহে মনত পৰিছে কেনেবাকৈ ভিতৰলৈ সোমাই যাব পাৰি নি চাওঁগৈ অপাৰেশ্যন এটা চলাই চাওঁ ছাকচেছ হওঁ নে নহওঁ সোমাব নোৱাৰি তলা মাৰি থৈছিলে ভিতৰতো একো দেখি নাপায় ইয়াৰ ছাইডবিলাক মই দেখুৱাই দিছোঁ অলপ ৱাও মজা বতাহ মাৰিছে দেখোন বাহনী আৰু বাকী ইয়াত বেলেগ হেৰি নাই এনেকুৱা মানে পাহাৰীয়া জেগালৈ আহিলে মোৰ মনটো মানে আপুনি পূৰা ভাল লাগি যায় মানে পূৰা ফ্ৰী হৈ যায় চাই থাকক দেন শেষলৈকে ভ্লগটো আৰু আছে বহুতখিনি বাকী আছে এটা স্কিপ কৰি চাই গৈ থাকক আৰু এতিয়া গৈ আছোঁ আগত চাৰহঁত গৈ আছে পূৰা ৰ'দ দি আছে নাই অলপ জংঘল টাইপৰ আৰু এইবিলাক গৈ আছোঁ আমি এতিয়া জোক চোক নালাগিলে হয় নাজানো এইখন নৈ গতে পাইছোঁ এডোখৰ গাইছ চাই থাকক কথাটো একেটা হ'ব মোজা দুটা খুলিবই লাগিব দেখোন এইফালে পৰা হ'ব দেখোন গাইছে ইয়াত ভাৰতে কিবা কাম কৰি আছে চাই লওক এয়া ছাৰহঁতে শাকো বনাই আছে একচুৱেলি মানে মই দেখুৱাই দিছোঁ আপোনালোকক পূৰা জমনি হৈছে এডোখৰত এয়া চাই লওক ইয়াত ঠাণ্ডা পানী মজা লাগি গৈছে পূৰা আৰু চাইডৰ পৰা বৈ আহিছে এখন কি হয় নৈখনৰ নামটো এইখনৰ নাম হেৰি হাই নয়নৰ চেনেলটো আপোনালোকে চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিতো নাই বনা নেকি আজি মই বনাই আছোঁ কিন্তু মই মানে ভয় সভা কৰিম মানে বহুত কিছুমান এনেকৈ লৈছোঁ আৰু কিছুমান ভয় সভা কৰিম মানে বস্তুটো অলপ বেয়া হৈ আছে নৈখনৰ নামটো কি গম পালি দে নাপাল না কলীয়া পানী কলীয়া মানে অঁ ছোৱালীবিলাক গৈ আছে পুৰা পানী মুভমেণ্ট
ঐ বাদালা নহ'লে মোবাইল জমা দিব লাগিব এতিয়া তহঁতে অকল মোবাইলত ব্যস্ত আছ ভিডিঅ' বনাব কৈছে কোনে বাইদেৱে Can't keep controlling it. ডিস্কভাৰ কৰি দিওঁ জেগাডোখৰ কি আছেনো বেক চাইডত আগলৈ ঘৰ এটা দেখিছ এইটো ঘৰ হয় কেঁচা ঘৰ খালি যাব নোৱাৰি ইফালে বাট বন্ধ অলপ আগলৈ গৈ দিছোঁ আৰু আপোনালোকে চাই থাকক এমেজিং বস্তু দেখিবলৈ পাব মানে হাবিহে দেখিবলৈ পাব বেছিকৈ এইয়া পুৰা ভিউটো চাওক হ'লেও ভিউটো বহুত ধুনীয়া ইয়াৰ আৰু এইটো ৰাস্তাটো হয় মই জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ সেই চাইডে আহি পিনে ডাইৰেক্ট সৌ ছাইডত পাৰ্কখন আছেগৈ মানে পুৰা জংঘল আছে আৰু ডাঙৰ মানে পুৰা জংঘল এৰিয়া জংঘলৰ মাজত অকণমান মংগল কৰি দিম বুলি ভাবিছোঁ সেইকাৰণে অকণমান খোজকাঢ়ি দিছোঁ সাপ চাপ নাথাকিলেও হয় আৰু দেই ভয় লাগে নহয় গোটেই হাবি পূৰা এইফালে মুকলি বাৰু এতিয়া গাইজ এইটোৱে আৰু কমলাবাৰী ভিউ পঢ়াৰ কিনা হয় গেলেকী অঞ্চলত অঁ আৰু মই প্ৰকৃতিৰ লগত এনে ওতঃপ্ৰোতভাৱে জড়িত। ভাল পাওঁ সেইকাৰণে প্ৰকৃতিৰ লগত জড়িত মই ইয়াত এখন বনৌষধি বাগিচা খুলিছোঁ আজি এতিয়ালৈকে প্ৰায় 200বিধমান বনৌষধি মই ৰোপণ কৰিছোঁ আৰু ৰুম বুলি ভাবিছোঁ যদি ভগৱন্তে ভালে ৰাখে তেতিয়া মই ৰোৱাৰ পদক্ষেপ এটা লৈ আছোঁ আৰু এইডোখৰত হ'ল আঠখেল গেলেকী এৰিয়াৰ ভিতৰত পৰে গতিকে এখন কমলাবাৰী নামাকৰণ বুলি সকলোৱে জনাজাত ইয়াত অতীজতে এটা সময়ত মই শুনা কথা আমাৰ বৃদ্ধসকলে কৈছিলে আগৰ পৰিপুৰুষসকলে কৈছিলে ইয়াত বোলে আগতে পাহাৰলৈ আহোঁতে অৰ্থাৎ হাবিলৈ আহোঁতে দা কটাৰী লৈ কিবা হাবিৰ বস্তুবিলাক বিচাৰি যেতিয়া আহে শাক পাচলি বাঁহ খৰি চৰি তেতিয়া খুব ভোকাতুৰ হয় পিয়াহ লাগে তেতিয়া পানী অনা বটলৰ ব্যৱস্থা নাছিলে ইয়াত খোৱা পানীৰ ব্যৱস্থা নাছিলে সেইকাৰণে তেতিয়া তেখেতসকলে ঠাণ্ডাত বহি গছৰ তলত বহি পেলাই অলপ চিন্তা কৰে হয়তো ভগৱন্তক চিন্তা কৰে নে ডাঙৰীয়াক চিন্তা কৰে নাজানো তেতিয়া হেনো ইয়াত কমলা গছ পায় আৰু একদম পকি থকা কমলা পায় গতিকে কমলা খাই তেখেতসকলে এই ভোক মানে ভোকাতুৰ পৰা নিবাৰণ কৰে তাৰপিছত মানে যিটো পিয়াহ হৈ থকা তাৰ পৰা মানে পৰিত্ৰাণ পায় সেইকাৰণে এইডোখৰ কমলাবাৰী নামেৰে নামাকৰণ কৰা হৈছে গতিকে এতিয়া সেই কমলাবাৰীতে আজি কিমান দিনৰ পৰা আজি কেইবাবছৰ হ'ল এইডোখৰ এতিয়া মানে বনভোজস্থলী ৰূপে মানে পৰিণত হৈছে সেইকাৰণে এতিয়া বহুত ৰাইজ বহুত মানুহ বহুত ছাত্ৰ ছাত্ৰী গণ্যমান্য ব্যক্তি আহি ইয়াত এক বছৰতে দিন অন্তত জানুৱাৰীৰ পৰা তাৰ আগৰ পৰা আহি পেলাই আনন্দ কৰে বহুতে তৃপ্তি পায় বহুতে ফূৰ্তি কৰে বহুতে চোৱাৰ চখত আহে বহুতে খোৱাৰ চখত আহে আৰু বহুতে বহুত মানুহক লগ পোৱাৰ চখত ইয়ালৈ আহে গতিকে সেইকাৰণে আমি এইডোখৰ কমলাবাৰী বুলি আমিও জানো আমিও আহোঁ আৰু বহুত বিভিন্ন মানুহ জনজাতিটো নকওঁৱেই আমাৰ স্থলুৱা মানুহ অন্যান্য সম্প্ৰদায় আনকি 2-4জন বিদেশী পৰ্যটকক আমি লগ পাইছোঁ ইয়াৰ এৰিয়াটো মানে গভৰ্ণমেণ্টৰ মানে আণ্ডাৰত আছে নেকি এইডোখৰ আমাৰ চৰকাৰী হেৰিয়াত হৈছে মই সঠিক ক'ব নোৱাৰিম প্ৰায় 16,000 হেক্টৰতকৈ অধিক বুলি মই শুনিছোঁ মই একদম টোটেল মাটি এৰিয়াটো ক'ব নোৱাৰিম গতিকে ইয়াত সৰহভাগ এতিয়া বনানীকৰণৰ হেৰি হৈ আছে আৰু ইয়াত চৰকাৰীভাৱে আৰু ইয়াত বিশেষ ব্যক্তিৰ যোগেদি এইখিনি মানে আপোনাৰ বৃক্ষৰোপণ কৰিছে ইয়াত প্ৰায় 30 বিঘা মাটি এখন ফল মূলৰ বাগিচা এখন আছে 30 বিঘা তাৰ পৰাই আজি 2 বছৰ আগতে যোৱাবাৰ আমাৰ শুক্লবৈদ্য বনমন্ত্ৰী তেখেতে এখন বটানিকেল গাৰ্ডেন মানে ইয়াত পাতি থৈ গৈছে তাতো প্ৰায় এতিয়া ৰোপণ কৰি আছে এখন হৈছে তাৰ পৰা এখন শিশু উদ্যান আছে আৰু বিভিন্ন ধৰণৰ অন্যান্য সংস্থাবিলাক আহি পেলাই ইয়াত বৃক্ষৰোপণ কৰে গতিকে আজিও মই দেখিছোঁ জাজি কলেজৰ পৰা এইখিনি ছাত্ৰ ছাত্ৰী আহিছে শিক্ষক অৰ্থাৎ মানে
শিক্ষাৰ্থী আহি পেলাই ৰোপণ কৰিছে আৰু লগতে মই তেখেতসকলৰ লগত সহায় কৰিবলৈ পাইছোঁ আৰু সহায় কৰি মোৰ ভাল লাগিছে এনে পৰিশ্ৰম কৰি ভাল লাগিছে কেলে যে উঠি অহা যুৱতীখিনি এনেকুৱা ভাল পদক্ষেপ লৈছে গতিকে মই কেইজনমান যুৱকক দেখিছোঁ নিশ্চয় NCC হ'ব পাৰে দেই সাজ পোছাকত অনুমান কৰিছোঁ গতিকে তেখেতৰ লগত মই সহযোগিতা কৰি ভাল লাগিছে আৰু কৰিম ভৱিষ্যতেও আৰু এখেতসকলক লগ পোৱা মই মানুহে মই আশা কৰিছোঁ নিশ্চয় এখেতসকলক আকৌ লগ পাম আজি আপুনি পৰিৱেশ দিৱসৰ ওপৰত অকণমান কৈ দিয়ক কেনেকুৱা পৰিৱেশ দিৱস আজি পৰিৱেশ দিৱস গতিকে পৰিৱেশ দিৱসটো মোৰ আজি 2005 চনৰ পৰা মই পৰিৱেশ দিৱসটো পালন কৰোঁ মই বিশেষকৈ মই আগতে এবাৰ কৈছোঁ মই গছ গছনি ভাল পাওঁ উদ্ভিদক ভাল পাওঁ গছক ভাল পাওঁ গতিকে পৰিৱেশ দিৱসত মই প্ৰত্যেকটো পৰিৱেশ দিৱসতে মই বিভিন্ন ৰাজহুৱা অনুষ্ঠানত গছ ৰুই আছোঁ আজিৰ পৰা 2005 চনৰ পৰা মই ৰাজহুৱা চনত বৃক্ষৰোপণ কৰি আছোঁ গতিকে আজি মোৰ তিন ঠাইত নিমন্ত্ৰণ প্ৰথম এঠাইত আমাৰ ওচৰতে এখন হাইস্কুল আছিলে ত্ৰিবেণী হাইস্কুল যিখনত মই শিক্ষকতা কৰিছিলোঁ তাত প্ৰথম ৰোপণ কৰিছোঁ তাৰপিছতে হাতীপতি কলিয়নী লখিমী নামঘৰত মই এতিয়া বৃক্ষৰোপণ কৰি আহিছোঁ তাত এটা অনুষ্ঠান কৰি আহিছোঁ আৰু তৃতীয় অনুষ্ঠানটো ইয়ালৈ আহিছোঁ মই যোৱা বছৰ ইয়াত আহি বৃক্ষৰোপণ কৰিছোঁ এনেকুৱা সংস্থাৰ লগত ৰাজহুৱাৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত আৰু অন্যান্য কেইবাটাও বিভাগীয় আহিছিলে তেখেতৰ লগত ৰুইছোঁ আজিও সেই মানুহৰে মই আহিছোঁ আৰু এতিয়ালৈকে ইয়াত ৰোপণ কৰিম ৰোপণ হৈ আছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে কৰি আছে আৰু মই কৰিম বুলি ভাবিছোঁ গতিকে বিশ্ব এই যিটো পৰিৱেশ দিৱস এইটো 1974 হয়তো হৈছিলে তেতিয়াৰ পৰা হৈ আছে ইয়াতো আজি কেইবাবছৰ হৈ আছে মই আজি 3 বছৰমান মই ইয়াত আছে জড়িত হৈছোঁ আৰু ইয়াত 3 বছৰত মই ৰোপণ কৰি আছোঁ বৰগুমনি যিবিলাক সাপ ধৰা লোক আছে তেখেতসকলে বৰগুমনি ব্যৱহাৰ কৰি এই মানে বিষাক্ত সাপবিলাক ধৰি লৈ ফুৰে গতিকে ইয়াত বৰগুমনি পাইছোঁ এবিধ আছে বন পচলা সেই বস্তুটো ইয়াত পাইছোঁ তিতা বেহা পাইছোঁ তিতা বেহা বুলি এবিধ উদ্ভিদ আছে সেইটো পাইছোঁ আৰু বহুত ধৰণৰ উদ্ভিদ বনৰীয়া উদ্ভিদ ঢেৰ আছে তাৰোপৰি মই একদম চিনাক্ত হোৱা এই কেইবিধমান পাইছোঁ কনৌনোৱা বুলি আছে সৰু সৰু বনৌষধি বহুত আছে ইয়াত সেইখিনি পাইছোঁ আৰু এবিধ আছে মাটি কপৌ সেইটো মই ইয়াতে পাইছোঁ আপুনি মানে ৰিচাৰ্চ কৰিছিলে ন এনেকৈ গছবোৰ নহয় মই এনেই উদ্ভিদক ভাল পাওঁ মোৰ এটা নিচা আছে আজি বহুত দিনৰ পৰা মই 2005 চনৰ পৰা মই বৃক্ষৰোপণ কৰি আছোঁ ৰুদ্ৰাক্ষ গছ যিটো ৰুদ্ৰাক্ষ নাম শুনিছে যিটো হিন্দু ধৰ্মৰ মানে মূল মন্ত্ৰ বুলি ক'ব লাগিব এডাল মালা থাকে এবিধ গুটি আছে তাকে বহুতে পিন্ধি কি নাজানো মই কিমান হয় গতিকে ইয়াত ৰুদ্ৰাক্ষ গছো আমি পাইছোঁ সেইটো অলপ বস্তু আওপুৰুকীয়া আৰু এবিধ আছে যিটো ঘিলা বুলি কয় লতা ঘিলা ডাঙৰ ডাঙৰ গুটি সেইবিলাকে সাধাৰণতে তাৰ গুটিবিলাকে যদি ভাঙি চিঙি মূৰ ধৰে সাধাৰণতে চুলিবিলাক ভাল হয় সেইকাৰণে আমাৰ এটা নিয়ম আছে যিটো তুলনি বিয়াবিলাকত তাত সাধাৰণতে সেই গুটিটো ভাঙি পেলাই আমাৰ আয়ত্ৰীসকলে আপোনাৰ কইনাগৰাকীক বা ছোৱালীগৰাকীক আমি গা ধোৱা দেখোঁ সেই বস্তুটো ইয়াত আছে আৰু এবিধ আছে যিটো কয় লেটা গুটি যাৰ ঔষধি গুণ আছে মানুহে সেইটো ইয়াত আছে আৰু বহুত আছে মই এতিয়া সকলোখিনি ক'ব মই নোৱাৰিম আৰু এবিধ আছে যিটো লতা মাহদিটো আছে গছ মাহদিটো ইয়াত মই দেখিছোঁ গছ মাহদি তাৰ এটা ডাঙৰ ঔষধি গুণ আছে আৰু সকলোখিনি মই ঔষধি গুণ ক'ব নোৱাৰোঁ কিন্তু ঔষধি গুণৰ মই বহুত ধৰণৰ মই ইয়াত উদ্ভিদ পাইছোঁ আৰু ঘূৰি আছোঁ এতিয়ালৈকে চাই আছোঁ আৰু এখন অৰণ্য এখন পাহাৰীয়া অঞ্চলত হতকাই যাবও নোৱাৰোঁ কিন্তু লগৰকেইজনৰ লগত গৈ মই বহুত পাইছোঁ আৰু বহুত মোৰ চোৱাৰ মানস আছে আৰু চাই হয়তো মই এদিন পাম ছাৰ আপোনালৈ বহুত ধন্যবাদ থাকিল বহুত ধুনীয়া আপুৰুগীয়া কথা কৈ দিলে থেংক ইউ দেই আপোনালৈ ঠিক আছে ধন্যবাদ 둘이서 너와 서로 눈치를 봐도 시간은 멈출 줄을 몰라 너와 같이 나 서로 맞춰봐도 생각이 더 গছ চাই ঘূৰি ফুৰিছোঁ মানে ইজোপা ইজোপাৰ উদ্ভিদ নাম নাজানো সেইবিলাক সেয়া ছাৰজনে আমাক গছ দেখুৱাই আছে আমি মানে গছবোৰ মানে কি কয় গম পাইছোঁ আৰু এইজোপা চিনি নাপাওঁ আমাৰ যোনবোৰ জেগাত নেপায় মানে বৰহমথুৰিজোপা চালোঁ এতিয়া নেক্সট মাধুৰী মালতী চাবলৈ গৈ আছোঁ তাৰপিছত আৰু আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে চাই ইয়াত টাৱাৰ যাত্ৰা কৰিছোঁ আমি টাৱাৰত গৈ আছোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ ইয়াৰ চিনেৰী ৱাও এমেজিং you wanna see oh
This is so beautiful, amazing. It's gonna very amazing. Wow. ইয়াত টাৱাৰ উঠি গৈ আছোঁ বহুত উঠোৱা হয় পূৰা ভাগৰ লাগিছে ষ্টেপত খোজকাঢ়িব পৰা নাই ৱাও ইয়াৰ ভিউটো চাওক না মজা লোকেশ্যন সৌ চাইডে নগৰ পাহাৰ ৱাও ओहे ज्योति मेरो माया अलि अलि गर्दा गर्दै तिम्रै हत्केलामा মজা লাগি গৈছে Oh man. ৱাও কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ মজা এতিয়া মজা লাগিছে অথনি বৰ লাগি আছিলে কামোৰ এইফালে চাই পাহাৰ দিছে না নাগালেণ্ড যাওঁ যাওঁ লাগিছে পাহাৰলৈ every single minute of every single অলৰেডি আমি ফ'ৰ নম্বৰটো কি কয় ফ্ল'ৰ পাৰ হ'লোঁ এতিয়া ওপৰলৈ গৈ আছোঁ একদম আৰু বেছিকণ নাই ഒന്നും മിണ്ടാതെ കണ്ണും ചിമ്മാതെ എങ്ങോ പായാൻ എന്നുള്ളം തുളുമ്പുന്നിതാ ആരും കാണാതെ ആരും കേൾക്കാതെ ലോകം കാണാൻ എന്നുള്ളം വിതുമ്പുന്നിതാ ഈ മേഘങ്ങൾ ഇരങ്ങളോളങ്ങളായ ফিলিংছ কেনেকুৱা ফিলিংছ মজা লাগিছে ইয়াত আহি বহুত মানে আগতো আহিছোঁ আগতে এতিয়া ভাল লাগিছে বহুত আৰু সিহঁতেও লৈ লওঁ ফিলিংছ समझ रहे हो आप समझ रहे हो তললৈ যোৱা কৈছে আৰু জঁপিয়াই দে দম আছে চাওঁ কাৰ দম আছে ব্ৰুচ খালিফাৰ পৰা তললৈ গৈছে झूठ बोलो बार बार झूठ बोलो जो भी बोल सकते हैं सब झूठ बोलो ব্ৰুচ খালিফা যদি ভিডিঅ'টো চাই ভাল পালে দেন কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব খুন্দা মাৰি দিলোঁ চালা বহুত এইবিলাক ডেঞ্জাৰছ হয় বে কৰিছে নাই য'তে ত'তে ওখ মানুহৰ মানে প্ৰব্লেমে হৈ যায় চাপৰি আহিব লাগিব একচুৱেলি এইটো দেখিছে নেকি মই একেবাৰে লাষ্টত গৈ আছোঁ চবতকৈ লাষ্টত গৈ আছোঁ এয়া এইবিলাক ষ্টেপবিলাক অথনিও আপোনালোকক দেখুৱাবিলাক দেন লেটছ গ' চলো ভাগ ফাষ্ট এয়া দেখিছে কাছৰ বাবে পুখুৰী গৈ আছোঁ আমি এইবোৰ দেখিছে ন এইবোৰ আপোনালোকে কাঠৰ কোনো বা হেৰিয়ৰ কোনো গছৰ কুন্দা নহয় এইবোৰ হৈছে চিমেণ্টৰ চিমেণ্টৰ ইয়া মজা লাগিছে দেই বতাহ গান এটা গান অভি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যা পুৰি खोया सा रहता हूँ जब से मैं तुझसे मिला ख्वाबों में दिखते ही तेरा ही मैं बन गया लगता कि दिल मेरा तुझे ही बुला रहा खोया सा रहता हूँ जब से मैं तुझसे मिला हूँ ये दिल मेरा तेरे से थम गया वक्त से मैं यार के तेरा ही रह गया तू जाने অলৰেডি আমাৰ চব কাম হৈ গ'ল গছপুলি চছপুলি ৰোৱা এতিয়া ঘৰত যাব হৈ গৈছে আৰু ড্ৰেছ চেঞ্জ কৰিব লাগে এতিয়া অকণমান ঠাণ্ডাটো উৰি লৈছোঁ মানে গছৰ তলত বগৰী গছৰ তলত
বাই দেন ব্লগটো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব দেই ৰিপৰ্ট মাৰি দিব ৰিপৰ্ট মাৰিব तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी গাইজ আন এটা ব্লগৰ সৈতে আকৌ আহিম দেন চাই থাকিব